Hi, good morning guys. কি খবৰ আশা কৰোঁ আজিৰ দিনটো সবৰে ভাল হ'ব মোৰ ভালে ওয়েলকাম টু বেক মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ আজি মানে পথাৰলৈ যাবলৈ লৈছোঁ আজিৰ দিনটো কি হয় আপোনালোকক দেখাই থাকিম আপোনালোকে ভিডিঅ' স্ক্ৰীন দেখাকৈ চাই থাকক চ' এতিয়া মানে মাহঁত আহিছে জোনাইৰ পৰা ধান দাবলৈ চ' দেখাই থাকিম আজি কি হয় কাম চাম কৰি সেইটো কৰি টাইমত ভালে লাগে এতিয়া আমি পথাৰলৈ গৈ আছোঁ মা মই আৰু আমাৰ ভণ্টিজনী এইটো আমাৰ মায়ে পানীটো দাঙি লৈ গৈছে মাথাতে মোৰ ভাতটো চাওকচোন মোক কেনেকুৱা লাগিছে কিবা গাঁও বৰি বৰি লাগিছে ন এতিয়া গৈ আছোঁ আমি পথাৰলৈ গাত পকান দেখ না আমি নাম আছে না Coba lagi sabi Dotoma luti bajir. Otomala odom makan. Aku dia bulu nama perok ke. Ada tahan kati pula, dia kami tahan kati. Pula apa pun dia kati aja. Man kini tahan kati dulu. Ringku. So ইমানটোৱে ধান কাটি আছোঁ আমি মাহঁতে জোনাইলা পোৱাৰ কাৰণে কি ক'ম মাহঁতে জোনাইৰ পৰা আহিলে সেইটো কাৰণে ধান কাটি দি আছে চ' এইখিনি কাটিম কি হয় আজিৰ দিনটো পথাৰতে থাকিম আমি কি কৰোঁ কি খাওঁ চব দেখাই থাকিম আপোনালোকে চাওকচোন আজিৰ দিনটো কি হয় সেইটো চাওক ইমানটোৱে কাটিলোঁ দেই আহি পাই মেলি আকৌ এতিয়া এইটো ধানটো কাটি ইমান ভাল মানে ভালেই হৈছে ইমান বেয়া হোৱা নাই চব ধুনীয়া লাগিছে বেছি নহয় অকল সেইডোখৰৰ পৰা এইডোখৰলৈ কাটিব লাগিব আজি আমাৰ ৰিংকু বাইদেউ ৰিংকু সেইটো চাওক ৰাইজসকল ইমানটো আমি ধান কাটিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন কাৰ কাৰ ঘৰত ধান কাটিছে এতিয়া চবৰে কাটা নাই হোৱা বাৰু কিন্তু আগতীয়া ধান কটাখিনি আমি আগতীয়া বেছি নাই এডোখৰ ইমানটোৱে আছে সেই সময় আজিয়ে কাটিছোঁ প্ৰথমবাৰ আজি পথাৰত
এতিয়া আমি চাহ খাম আৰু কি আনিছে খাবলৈ এইটো এইটো চাওকচোন আপোনালোকে কি বুলি কয় এইখিনি খাই ধান এতিয়া গাঁতত এই পোককেইটা আমি এই মিচিঙত এইখিনি বেলেগকৈ কয় আৰু অসমীয়াত বেলেগকৈ কয় কি বুলি কয় নাজানো আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই এইটো কি বুলি কয় এই এটা পৰিলে এইটো 4টামান পাইছিলোঁ দুটা দেখাই দিছোঁ মানে চাহ খাই এতিয়া আকৌ ধান কাটিম ধানখিনি দাই শেষ কৰিব লাগিব আজি সেইটো কাৰণে এতিয়া ইমানটোৱে আছে সেইটো তেতিয়া কিন্তু পথাৰতে এনেকুৱা দিনটো শেষ হ'ব আৰু পূজালৈও বেছি দিন নাই সেইটো কাৰণে আজি জলদিকে কাটিম আৰু আমি সকলোৱে এতিয়া ধান কাট ৰিংকু আমাৰ বাইদেউ ধান কাটিছে আৰু চাউল ৰাইজ অকল ইমান ধুনীয়াকৈ দাবলৈ জানিছে চাউল ৰাইজ অকল ইমানটো ধান কাটিলোঁ কাটি মেলি এতিয়া আকৌ আমি টেঙা খাওঁ মানে পথাৰত টেঙা খোৱা মেইন আৰু হয় নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন টেঙাটো এতিয়া ধুনীয়াকৈ কাটি মেলি আমি খাম এতিয়া চব আৰু কাটিবলগীয়া আছে এইখিনি আমাৰ ভণ্টি আহিছে জোনাইৰ পৰা মাহঁতে আৰু বাও আহিছে বেছি নহয় ইমানখিনি কাটিম আৰু কেইদিনমান পাছত হ'ব চাগে ধান কাটিবলৈ লখিমী ঐ সেইটো আমাৰ বাৰ ল'ৰাটো শুই আছে ইমান ধুনীয়াকৈ টুকলু সেইটো আমাৰ লখিমী বাইদেউ আমাৰ সৰু ভণ্টি ইমান লাজ কৰিছে সেইগত পৰি আমি ন কম দাগাৰে বিপাৰি দেখোঁ আমাৰ বেটা ইমান ধুনীয়াকৈ শুই আছে চাওকচোন পথাৰত আহি বেছি ইমান গৰমখনত মোৰতো আমাৰ বাৰ ল'ৰা হয় এইটো আমাৰ সৰু ভণ্টি এতিয়া আমি টেঙা খাম আমাৰ বেটা এই শুনি এইটো খেদি লওঁ আমি Ringku. Kamu tuh tuh ayo pak. Kamu dong. Anin lorong apa? ভাত খাই মেলি টেঙা খালোঁ আৰু এতিয়া ধানটো আকৌ কাটি মই ষ্টাৰ্ট কৰিম আৰু খাই বৈ আজৰি পেন আছে অকণমান বহক অতকৈ গাদাঙ ওলাব সমানটো পেমা পেন চ' এতিয়া আমি ধান কাটি ঘৰলৈ গৈ আছোঁগৈ ধান কাটি শেষ হ'ল এতিয়া ঘৰলৈ যাওঁ বাই পথাৰটো আজি মানে একেবাৰে শেষ হ'ল আৰু এদিনতে গৈ এদিনতে শেষ কৰি দিলে আজি চবে একেলগে মিলি মাহঁতে আহিলে সেইটো কাৰণে আজি জলদিকৈ কাটি মানে হ'ল আৰু এতিয়া ঘৰলৈ বুলি গৈ আছোঁগৈ ইমানকৈ বস্তু চাওঁ খালী কৰি খাই বৈ এতিয়া গৈ আছোঁগৈ বহুত বেছি ভাল লাগিলে পথাৰত আহি টেঙা খাই ভাত চাত খাই মেলি একেবাৰে আমাৰ ৰিংকু বাইদেউ গৈ আছোঁগৈ এতিয়া এই মাহঁতে সেই আগৰডোখৰত পালেহি আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত সকলোকে